নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে কথা কওঁতে আনে যাতে আপোনাৰ প্ৰতি আকৰ্ষিত হয়, আপোনাৰ লগত যাতে কথা পাতি ভাল পায়, তাৰ বাবে আছে এটা বিশেষ শব্দ। সেই শব্দটো যদি আপুনি মনৰ ভিতৰত গাই থাকে তেতিয়াহ'লে আপুনি সকলোৰে প্ৰিয় হ'ব পাৰিব বা আপোনাক সকলোৱে ভাল পাব আৰু কথা পাতিলে সকলোৱে আকৰ্ষিত হ'ব আপোনাৰ প্ৰতি। এই বিশেষ শব্দটো হৈছে 64 যোগিনীৰ এগৰাকী যোগিনীৰ নাম আৰু তেওঁৰ নাম হৈছে মনোহৰা। আপোনালোকে মনোহৰা বুলি মনৰ ভিতৰত জপ কৰিলেই হ'ব। যেতিয়াই পাৰে তেতিয়াই জপ কৰিব, কোনো অসুচি নালাগে, গাও ধুব নালাগে, কেৱল মনৰ ভিতৰত প্ৰতিদিনে জপ কৰিব যেতিয়াই পাৰে আৰু আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হৈ পৰিব। দ্বিতীয়তে, যদি কোনো সমস্যা হৈ আছে, আপোনাৰ টকাৰ সমস্যা হ'ব পাৰে বা বেলেগ সমস্যা হ'ব পাৰে, যিকোনো যদি সমস্যা হৈ আছে তেনেহ'লে আপুনি অন্য এগৰাকী যোগিনীক স্মৰণ কৰিব বা তেওঁৰ নাম জপ কৰি থাকিলে সেই সমস্যা দূৰ হোৱাটো নিশ্চিত। তেওঁৰ নাম হৈছে শিৱংকৰী। শিৱংকৰী যদি জপ কৰি থাকে মনৰ ভিতৰত, গা চা ধুব নালাগে, কোনো অসুচি নালাগে, তেনেহ'লে আপোনাৰ সমস্যা নিশ্চয় দূৰ হ'ব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।